নমস্কাৰ স্তুতি গোস্বামী নামৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ আকৌ লৈ আহিছোঁ মাছৰে এটা ৰেচিপি, জিকা আৰু ৰঙালাওৰে বনোৱা বাহু মাছ। আহক তেনেহ'লে জিকা ৰঙালাওৰে বনোৱা বাহু মাছৰ ৰেচিপি ভিডিঅ'টো চাই লওঁ। ইয়াৰ কাৰণে মই লৈছোঁ এটুকুৰা ৰঙালাও আৰু 3টা জিকা। ৰঙালাও আৰু জিকাখিনি এনেকৈ কাটি ল'লোঁ। লগত লৈছোঁ এটা পিঁয়াজ আৰু 2টা শুকান জলকীয়া। মাছখিনি মই নিমখ হালধি সানি ল'লোঁ। এতিয়া এটা কেৰাহীত তেল গৰম কৰি লৈ মাছখিনি ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ। মাছখিনি ভাজি হোৱাত মই উঠাই ৰাখিলোঁ তেলৰ পৰা, আৰু বাকীখিনি মাছো সেই তেলতে ভাজি ল'লোঁ। মাছ ভাজি হোৱাৰ পাছত সেইখিনি তেলতে মই দিছোঁ আধা চামুচ জিৰা, আধা চামুচ সৰিয়হ, কাটি থোৱা পিঁয়াজ আৰু জলকীয়া 2টা। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি লৈছোঁ। এতিয়া মই ইয়াতে কাটি থোৱা ৰঙালাওখিনি দি দিলোঁ, আৰু এইখিনি মই লৰাই ল'ম। আপোনালোকে ইচ্ছা কৰিলে ৰঙালাও আৰু জিকা দুইখিনি একেলগে দিব পাৰে। এতিয়া মই ইয়াতে দিম জিকাখিনি। মই এনেইহে পাছত দিছোঁ, ইয়াৰ পাছত দিয়া একো কাৰণ নাই। আৰু এইখিনি ভালকৈ মই মিহলি কৰি ল'ম। জিকা আৰু ৰঙালাওখিনি মই ভাজোঁতে এখন ঢাকনি দি দিছোঁ। ঢাকনি দিলে সোনকালে সিজে বস্তুটো। আৰু এনেকৈ এবাৰ ঢাকনি দি এবাৰ ঢাকনি আঁতৰাই মই জিকা আৰু ৰঙালাওখিনি প্ৰায় 30 মিনিট সময় ভাজিছোঁ। আৰু ইয়াতে মই এতিয়া দিম আন্দাজমতে হালধি আৰু নিমখ। আৰু জুইটো আপোনালোকে চাই থাকিব, ভাজি থাকোঁতে জুইটো ইমান বেছি নালাগে। এইখিনি ভাজি থাকোঁতে মই পানী দিয়া নাই অৱশ্যে, এয়া জিকাৰ পৰা ওলোৱাহে পানীহে। আৰু দেখিছেনে ৰঙালাও টুকুৰা মই দেখুৱাই দিছোঁ, অকণমান সিজিছে। আৰু এইখিনি লৰাই মই পুনৰ ঢাকনিখন দি দিলোঁ। ৰঙালাওখিনি মই মাজে মাজে অকণমান ভাঙি দিছোঁ। আৰু ৰঙালাওখিনি সম্পূৰ্ণ সিজিলে, গতিকে এতিয়া মই ইয়াতে দিম গৰম পানী। আপোনালোকে পানীৰ পৰিমাণটো নিজৰ জোখত দিব। কিমান ডাঠ খায় কিমান পাতল খায় সেয়া সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰে। যিহেতু আঞ্জাখিনি উতলিব, সেইকাৰণে মই আৰু অকণমান পানী দি দিলোঁ। আৰু এক উতল অহাত ইয়াতে মই ভাজি থোৱা মাছখিনি দি দিলোঁ। আৰু মাছখিনি দিয়াৰ পাছত মই এই আঞ্জাখিনি প্ৰায় 20 মিনিট মানে উতলাইছোঁ। এয়া মোৰ মাছৰ আঞ্জা প্ৰায় হ'লেই। আৰু পানীখিনি বহুতখিনি শুকালে, আৰু ইয়াতকৈ যদি শুকাবলৈ দিওঁ তেতিয়াহ'লে আঞ্জা আমালৈ নজুৰিব। এয়া মাছৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰ খৰিকেইডাল উলিয়াই দিছোঁ।
আৰু মাছৰ আঞ্জাখিনি মই এতিয়া জুইৰ পৰা উঠাই ৰাখিম, মানে ইয়াতে ৰাখি দিলে আঞ্জাখিনি শুকাই যাব। আৰু আপোনালোকে মাছৰ আঞ্জাটো গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে মাছৰ আঞ্জাৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোলৈকে থাকিলে বহুত বহুত ধন্যবাদ।